37 বছৰীয়া অপেক্ষাৰ অন্তত প্ৰাণ পাই উঠিল ধুবুৰীৰ ঐতিহাসিক ৰূপসী বিমানবন্দৰ। ৩৫০০ বৰ্গমিটাৰৰ টাৰ্মিনেল ভৱনসহ এই বিমানবন্দৰটি ২০১৯ চনৰ অক্টোবৰৰ মাজভাগতে পুনৰ নতুনভাৱে তৈয়াৰ কৰি উলিয়াইছে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু ভাৰতীয় বায়ু সেনাই। এই বিমানবন্দৰটিৰ পৃষ্ঠকালি ৪৪৭ একৰ আৰু সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা প্ৰায় ১৩১ ফুট। এই বিমানবন্দৰটিত ATR ৭২ ধৰণৰ বিমান পৰিচালনাৰ সুবিধা আৰু এটা একক অন্তৰ্দেশীয় টাৰ্মিনেলো সংযুক্ত হৈ আছে। উৰে দেশ কি আম নাগৰিক চমুকৈ উড়ান প্ৰকল্পৰ অধীনত ২০১৮ মে মাহত ৰূপসীৰ পৰা গুৱাহাটীলৈ বিমান পৰিচালনাৰ চুক্তি দিয়া হৈছিল আৰু সেই চুক্তি মৰ্মে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰিছিল। আজি ৩৭ বছৰে বন্ধ হৈ ৰোৱা এই বিমানবন্দৰটি ১৯৮০ৰ দশকত বায়ুদ্ৰীত নামৰ এক আঞ্চলিক বিমান সংস্থাই পৰিচালনা কৰিছিল, কিন্তু ১৯৮৪ চনত বিমানবন্দৰটি বন্ধ কৰি দিয়া হয়। এই বিমানবন্দৰটি বিশেষ আৰু ঐতিহাসিক বুলি পৰিচিত হোৱাৰ অন্য এটা কাৰণ হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ দ্বাৰা অস্ত্ৰ, সেনা আৰু গলা বাৰুদ সৰবৰাহ কৰিবলৈ ব্যৱহৃত হৈছিল এই ৰূপসী বিমানবন্দৰটি। নৱনিৰ্মিত এই বিমানবন্দৰটিয়ে গুৱাহাটী আৰু কলিকতালৈ পোনপটীয়া সেৱা আগবঢ়াব আৰু ইয়াৰ উপৰিও ওচৰে পাজৰে থকা ৰাজ্য যেনে পশ্চিমবংগ, মেঘালয় আদিৰ লোকৰো যাত্ৰাত সহায় কৰি তুলিব। ব্যুৰ' ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ, গুৱাহাটী।